নমস্কাৰ, পোনপ্ৰথমে সকলোকে মোৰ অন্য এটা মিনি ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি বনাম মই আইতাহঁতৰ ঘৰত বৰালি মাছৰ আঞ্জা। প্ৰথমতে হালধি নিমখ দি মাছখিনি সানি ল'লোঁ। তাৰপিছত মাছৰ লগত দিবলৈ মই এটা আলু কুটি ল'লোঁ। এয়া দেখিছে চব মই যোগাৰ লৈ লৈছোঁ বনাবৰ বাবে। কেৰাহী তুলি দিলোঁ গেছত আৰু কেৰাহীটো গৰম হ'বলৈ অলপ সময় থলোঁ। কেৰাহীটো গৰম হোৱাৰ লগে লগে তেল দি দিলোঁ আৰু তেল গৰম হ'বলৈ থলোঁ। তেলকণ গৰম হোৱাৰ লগে লগে দি দিলোঁ আমি মাছখিনি। মাছ যিহেতু ফুটিছে সেইবাবে অলপ আঁতৰি দিছোঁ। মাছকেইডোখৰ আমি ভালদৰে লুটিয়াই দিম। আৰু লগে লগে আমি ঢাকি দিম। এই চাওক মাছকেইডোখৰ ভালদৰে লুটিয়াই দিছোঁ। এনেদৰে ভালদৰে লুটিয়াই দিব যাতে দুইফালে ধুনীয়া সিজি যায়। আৰু এনেদৰে মাছকেইডোখৰ ৰঙা হ'বলৈ দিব। তাৰপিছত ঢাকি দিব। এই মছলা দেখিছে মই 4টা মছলা দিছোঁ, মানে নিমখো দিছোঁ, জলকীয়া গুড়ি দিছোঁ, মছলা দিছোঁ, হালধি গুড়ি দিছোঁ। গোটেইখিনি মানে এটা বাটিত ধুনীয়াকৈ দি লৈছোঁ। আৰু লগতে মাছখিনি ৰঙা হোৱাৰ পিছতে আমি নমাই থলোঁ। তাৰপিছত আমি পিঁয়াজখিনি দি ধুনীয়াকৈ লৰাই দিলোঁ। পিঁয়াজখিনি ৰঙা হ'বলৈ থলোঁ, ভালদৰে লৰাই দিলোঁ। তাৰপিছতে আমি থৈ দিয়া মছলাখিনি পানী অলপ দি থৈ দিলোঁ। তাৰপিছতে পিঁয়াজখিনি ৰঙা হোৱাৰ পিছত আমি মছলাখিনি ঢালি দিলোঁ। তাৰপিছত তৰকাৰীখিনি উতলাৰ পিছত আলু আৰু থৈ দিয়া ধনিয়া আমি দি দিলোঁ। সকলোখিনি দি আমি ভালদৰে লৰাই দিলোঁ। অলপ ভালদৰে লৰাই দিলোঁ। আলুখিনি দিয়াৰ অলপমান পিছতেই আমি থৈ দিয়া মাছকেইডোখৰো দি দিছোঁ, যাতে মাছকেইডোখৰ